Hello everyone, আজি লৈ আহিছো আমৰ আচাৰৰ এটি ৰেচিপি। ডাৱৰীয়া বতৰত এদিনৰ ভিতৰতে কেনেকৈ আমৰ আচাৰ থব পাৰি তাৰে ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিছো। এইকেইদিনা আমাৰ ফালে বতৰৰ এনেকুৱা অৱস্থা যে আগবেলা যদি ৰ'দ দিয়ে পিছবেলা বৰষুণ দিবও পাৰে। সেইটো কাৰণে এনেকুৱা বতৰত কেনেদৰে আমৰ আচাৰ ৰাখিব পাৰি তাৰে ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আগবঢ়ালো। আমৰ আচাৰ বনাবৰ কাৰণে মই 2 কেজি আম লৈছো। আমখিনি এয়া বাল্টিং এটাত পানী এখিনিত অলপ সময় তিয়াই থলো। তিয়াই থোৱাৰ পাছত এনেকৈ মই ভালকৈ মোহাৰি আমখিনি চফা কৰি লৈছো। এনেদৰে আমখিনি ভালদৰে ধুই ল'ব লাগে কাৰণ কেঁচা আমত আঠা থাকে আৰু আমি বাকলিটো আচাৰত ব্যৱহাৰ কৰো, সেইটো কাৰণে ভালকৈ ধুই ল'লে ভাল। আমখিনি ধোৱাৰ পাছত পানীখিনি টুকি যদি বাহিৰৰ ৰ'দ থাকে তেতিয়াহ'লে ৰ'দতো দিব পাৰে। কিন্তু মই ৰ'দত ৰখা নাই, মই এনেদৰে পানীখিনিৰ পৰা টুকি আনিলো, আনি পেলাই এনেকৈ ৰুমাল এখনেৰে ভালকৈ অকণো পানী নোহোৱাকৈ মোহাৰি চাফা কৰি ললো। এতিয়া কাটি লওঁ আহক। এনেকৈ আমটো দুফাল কৰিছো আৰু যদি গুটি থাকে গুটিটো আঁতৰাই দিব। মই লোৱা আমখিনিত বৰ বেছি গুটিও নাই, অকণমানকৈ আছে, সেইকণ মই আঁতৰাই দিছো। তাৰ পাছত আপোনালোকে যদি দীঘলীয়াকৈ ৰাখিব বিচাৰে তেতিয়াহ'লে দীঘলীয়াকৈ ল'ব। মই এনেকৈ টুকুৰকৈ কাটি ললো। আমৰ আচাৰ বনাবৰ কাৰণে কেইটামান কথা মনত থব লাগে, কাৰণ আমি কটাৰ পাছত পানী যদি লাগে তেতিয়াহ'লে অকণমান শুকাওঁতে সময় লাগিব। সেইটো কাৰণে মই আমৰ আচাৰ বনালে কটা আগতেই ভালদৰে পানীত অলপ সময় তিয়াই ৰাখোঁ, তাৰপাছত ভালকৈ খচি ধুই লওঁ। তাৰপাছত এনেকৈ টুকুৰকৈ কাটো। এনেকৈ কাটি লোৱাৰ পাছত আৰু পানী নলগাওঁ। আপোনালোকে যদি নিমখত ৰাখিব বিচাৰে তেতিয়াহ'লে এনেকৈ কাটি নিমখত ৰাখিব পাৰে। নিমখত ৰাখি কেনেকৈ আমৰ আচাৰ বনাব পাৰি তাৰ ভিডিঅ' দিয়া আছে, যদি চোৱা নাই চেনেলত গৈ চাব পাৰে। এতিয়া আমখিনি টুকুৰকৈ কাটি লোৱাৰ পাছত বাহিৰত যিহেতু অকণমান ৰ'দ দিছে, সেইটো কাৰণে মই এনেকৈ ডলা এখনত উলিয়াই দিছো। আৰু ৰ'দত দিওঁতে এইটো কথা মনত থব যাতে আমৰ টুকুৰাবোৰ ওপৰমুৱাকৈ থাকে, কাৰণ বাকলিৰ ভাগটো তলৰ ফালে দিছো আৰু ৰ'দৰ পোহৰ পোৱাকৈ মঙহৰ ভাগটো ওপৰ ফালে দিছো। এনেকৈ দিলে শুকাবলৈ অকণমান কম সময় লাগে, আৰু যিহেতু মই বহুত দেৰি নুশুকুৱাওঁ। যদি ৰ'দ নাথাকে তেতিয়াহ'লে আপোনালোকে এনেকুৱা ডলা এখনত ফেনৰ তলতো অলপ সময় ৰাখিব পাৰে। এইখিনি মই ৰাতিপুৱা 10টা বজাত উলিয়াই দিছো। ৰাতিপুৱা 10টা বজাৰ পৰা যিমান দেৰিলৈকে ৰ'দ পৰে সিমান দেৰি ৰ'দত ৰাখিম। এতিয়া মই 3-4 ঘণ্টা মানে ৰ'দত ৰাখিলো আৰু ৰ'দত ৰখাৰ পাছত এনেকুৱা ধৰণৰ হৈ গ'ল। এতিয়া ইয়াৰ কাৰণে মছলা বনাই লওঁ আহক। পেন এখন পাতি দিছো, ইয়াত দিছো ডাঙৰ চামুচেৰে এচামুচ জিৰা, ডাঙৰ চামুচেৰে এচামুচ ধনিয়া গুটি, ডাঙৰ চামুচেৰে এচামুচ চফ, আধা চামুচ আজৱাইন, আধা চামুচ মেথি গুটি, 8-9টা মান দিছো শুকান জলকীয়া, আৰু ডাঙৰ চামুচেৰে 2 চামুচ দিছো সৰিয়হ। তাৰ পাছত এয়া কালজিৰা দিছো আধা চামুচ। এতিয়া এইখিনি অকণমান গৰমাই লৈছো। বৰ বেছি ৰঙচুৱাকৈ ভাজি দিব নালাগে। অকণমান ফটফটকৈ যেতিয়া আৱাজ এটা কৰি ফুটিব তেতিয়া এইখিনি নমাই লৈছো। নমাই অলপ সময় ঠাণ্ডা হ'বলৈ দিম। এয়া মছলাখিনি হাতেৰে চুব পৰা হৈছে। এতিয়া এইখিনি মিক্সাৰ জাৰ এটাত ভৰাই লৈছো আৰু এইখিনি এতিয়া পিচি ল'ম। আচাৰৰ মছলা অকণমান খহটাকৈ পিচিব লাগে, বৰ বেছি মিহি কৰি দিব নালাগে। সেইটো কাৰণে মই পালচ মুডত দুবাৰ ঘূৰাই লৈছো। এতিয়া তেলখিনি গৰম কৰি লওঁ আহক। এয়া মিঠাতেল দিছো, 1 কাপমান জোখৰ মিঠাতেল দিছো। মিঠাতেলখিনি অকণমান গৰমাই ল'ব লাগিব। আমি যেনেকৈ ভাজি বনাওঁতে তেলখিনি গৰম হয়, সিমানটো গৰমতে মই নমাই আনিছো। আৰু গৰম হৈ থকা অৱস্থাতে ইয়াত দিছো আধা চামুচ কালজিৰা, আধা চামুচ ক'লা সৰিয়হ, আৰু যিখিনি মই পিচি লৈছিলো আচাৰৰ কাৰণে মছলা সেইখিনি ঢালি দিছো। তাৰ পাছত ইয়াত দিছো হালধি আৰু নিমখ। আগতে যিহেতু হালধি নিমখ সানি মই ৰ'দত দিয়া নাই, সেইটো কাৰণে ইয়াত হালধি নিমখ দিছো। তাৰ পাছত এয়া দিছো ৰেড চিলি পাউডাৰ, ডাঙৰ চামুচেৰে 2 চামুচ। এতিয়া এইখিনি ভালকৈ মই মিহলাই লৈছো। এতিয়া যিখিনি মই শুকুৱাই আনিছিলো আমৰ টুকুৰাখিনি সেইখিনি মই ইয়াত ঢালি দিছো। তাৰ পাছত এয়া মই ভালকৈ লৰাই তেল মছলাখিনি যাতে প্ৰত্যেকটো আমৰ টুকুৰাৰ গাতে লাগে তেনেকৈ মই খুব ধুনীয়াকৈ লৰাই দিছো। খুব সঘনাই ভালকৈ এনেকৈ লৰাই দিব। তেল মছলাখিনি মিক্স হৈ যোৱাৰ পাছত বহুদিনলৈকে আমৰ আচাৰখিনি ভালে ৰাখিবৰ কাৰণে মই ইয়াত 2 চামুচ ভিনেগাৰ ব্যৱহাৰ কৰিছো। ভিনেগাৰখিনি দিয়াৰ পাছত ভালকৈ আকৌ লৰাই মিক্স কৰি লৈছো যাতে আমৰ টুকুৰাখিনি গাত ভালকৈ মিলি যায়। ভিডিঅ'টো যদি ইমানখিনিলৈকে চাই আছে আৰু চাই যদি ভাল পাইছে তেতিয়াহ'লে মোৰ এই আমৰ আচাৰ ৰেচিপি ভিডিঅ'টোত লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে পূজা আছামিজ কিটচেন চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব।
এতিয়া দেখিলেনে খুব কম সময়তে এদিনৰ ভিতৰতে এনেদৰে আমৰ আচাৰ ঘৰতে বনাই ল'ব পাৰি। আচাৰখিনি বনাই হৈ গ'ল, কিন্তু এতিয়াও এইখিনি খাব পৰা হোৱা নাই। যদি গ্লাছৰ বটল থাকে গ্লাছৰ বটলত ভৰাই ল'ব। মোৰ ওচৰত গ্লাছৰ বটল নাছিলে, সেইটো কাৰণে মই গ্লাছৰ বাতি এটা লৈছোঁ। গ্লাছৰ বাতিটোত আচাৰখিনি ভৰাই লৈছোঁ আৰু এইখিনি মই এসপ্তাহমান এনেকৈ ৰ'দত ৰাখিম। যদি ৰ'দ নিদিয়ে তেতিয়াহ'লে এনেকৈয়ে ৰাখি থৈ দিম, কাৰণ তেল মছলাখিনি আচাৰত সোমালেহে খাবলৈ ভাল লাগিব। পাছদিনাখন ৰুমাল এখন ওপৰত দি পিনে মই এইখিনি ৰ'দত দিছোঁ। আপোনালোকে ৰ'দত দিলে বটলৰ মুখনিখন ঢিলা কৰি দিব।